নমস্কাৰ সকলোকে মোৰ চেনেল জ্যোতিষ্মান কলিতা অফিচিয়েললৈ স্বাগতম জনাইছোঁ। আজি আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বিজনেছ প্লেনৰ প্ৰপত্ৰ পূৰণৰ ভিডিঅ'ৰ মাজলৈ যাব লৈছোঁ। আপুনি যদি সম্পূৰ্ণ কৰি চায় তেন্তে আপুনি যিটো বিজনেছ নকৰক লাগে সকলো কথাৰ তথ্য এই ভিডিঅ'ৰ জৰিয়তে লাভ কৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় অন্য 10জনক শ্বেয়াৰ কৰি উপকৃত কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই কথাটো হৈ গ'ল আপোনালোকৰ যিখন মুখ্যমন্ত্ৰী উদ্যমিতা অভিযানৰ যিখন প্ৰপত্ৰ দিছিলে সেই প্ৰপত্ৰখন আপোনালোকে নিশ্চয় পোৱাইছে। তাৰপাছত আপোনালোকৰ এটা বিজনেছ প্লেনৰ প্ৰপত্ৰ উপলব্ধ হৈছে। এই ফৰ্মখন পঢ়োঁতে সদস্যসকলৰ মই সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই সহজভাৱে যিকোনো এটা বিজনেছ প্লেনক কেনেকৈ এক্সিকিউট কৰিব পাৰি ফৰ্মখনৰ জৰিয়তে বুজাব চেষ্টা কৰিম। এখন মোৰ সন্মুখত বিজনেছ প্লেন আছে, প্ৰপত্ৰ আছে। প্ৰপত্ৰখন মই কেনেকৈ পাইছোঁ আপোনালোকক মই দেখুৱাই দিছোঁ। ঠিক আছে, এটা বস্তু আছে। প্ৰথমতে আছে নেম অফ এণ্টাৰপ্ৰিনিয়ৰ SHG মেম্বাৰ, গতিকে ইয়াত আপোনাৰ নামটো সোমাব। তাৰপিছতে আছে যিটো SHG MIS কোড আছে। MIS কোডটো আপোনালোকৰ ব্লকৰ ফালৰ পৰা আপোনালোকে পাই যাব। আপোনালোকৰ যিটো গোট আছে সেই গোটত আপোনালোকে খবৰ কৰিলে পাই যাব। নিশ্চয় চবেই জানে আপোনালোকে MIS কোডটো। তাৰপিছতে আহিলে কাৰেণ্ট ইকনমিক এক্টিভিটি। এতিয়া আপোনাৰ মই দিছোঁ কাল্টিভেশ্যন দিছোঁ। ধৰক কোনোবাই খেতিয়ক কৰি আছে, কোনোবাই খেতি কৰি আছে, কোনোবাই ধৰক অন্যান্য কিবা কৰি আছে, পল্ট্ৰি কিবা কাম কৰি আছে, ধৰক হাঁহ পালন কৰি আছে। যেতিয়া আপুনি যিটো কৰি আছে সেইটোকে দিব। যদি আপুনি গটাৰী ফাৰ্ম কৰি আছে তেতিয়াহ'লে গটাৰী ফাৰ্ম দিব পাৰে, ছাগলী ফাৰ্ম, যিকোনো তথ্য আপুনি দিব পাৰে। তাৰপিছতে আহিলে কাৰেণ্ট ইনকাম পাৰ এনাম, গতিকে আপুনি বছৰেকীয়াটো আপোনাৰ যিটো ইনকামৰ পইচা সেইটো আপুনি ইনকামটো আপুনি কিমান লিখি দিব পাৰে, প্ৰায় 10,000 20,000 কিবা লিখি দিব, বেছি নিলিখিব। তাৰপিছতে আহিলে আপোনাৰ নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট এক্সপাণ্ড, গতিকে আপুনি যিটো ষ্টাৰ্ট কৰিবগৈ, যিটো এক্সপাণ্ড কৰিব, যোনটো বিজনেছ এক্সপাণ্ড কৰিব, এই পইচা 10,000 টকা লৈ যিটো আমাৰ উদ্যমিতা অভিযানৰ ফালৰ পৰা যিটো 10,000 পাব, সেই 10,000 টকা লৈ পেলাই আপুনি কি ব্যৱসায় আগবঢ়াব তাৰ পইণ্টটো আপুনি ইয়াত লিখিব লাগিব। তো মই ইয়াত লেয়াৰ হেণ্ড ৰিয়েক্ট লিখিছোঁ। তাত আপুনি ধৰক গটাৰী লিখিব পাৰে আৰু যিটো আপোনাৰ যিখন আপোনাৰ ফৰ্ম আছিলে সেই ফৰ্মখনত আপোনাৰ অংশ যিটো আছিলে, মানে ধৰক দুগ্ধজাত সামগ্ৰী ব্যৱসায়, ধৰক ছাগলী পালন, ঘৰুৱা পশুপালন, ব্ৰইলাৰ পালন, তেনেকৈ যি আছে আপোনালোকে ভৰাই দিব পাৰিব। তাৰপিছতে আহিলে আপোনাৰ টাইপ অফ বিজনেছৰ পাছত আপোনাৰ আহিলে প্ৰডাকশ্যন এণ্ড ছাৰ্ভিচ এণ্ড ট্ৰেডিং। এতিয়া কথাটো হৈ গ'ল টাইপ অফ বিজনেছত আপোনাৰ আহিলে এই প্ৰডাকশ্যন আহিলে। মই এতিয়া কথাটো হৈছে এনেকৈ ধৰণে মই দেখিছোঁ, যিহেতু লেয়াৰ হেণ্ড ৰিয়েক্ট লিখিছোঁ, গতিকে আপোনাৰ এইটো হৈ যায় আপোনাৰ কণীৰ পৰা কুকুৰা পালন। তেতিয়া আপোনাৰ মই দুটা বেটছ ধৰি ল'লোঁ। তাৰে আপোনাৰ এটা বেটছত ধৰি লওক আপোনাৰ জেনেৰেলি ব্ৰইলাৰ যেতিয়া আমি কিনো তেতিয়া এটা বেটছত 50টা পোৱালি আহি যায়। গতিকে সেইটো হিচাপত আমি হাঁহো যেনিবা পুহিলোঁ 50টাকৈ বেটছ, পাৰ বেটছ আহিলে বুলি ধৰি ল'লোঁ। গতিকে সেই পাৰ বেটছ 50টাকৈ আহিলে তেতিয়া হৈ যায় 100টা মানে টোটেল নাম্বাৰ 100টা হৈ যায়গৈ, 100 পিচমান হৈ যায়গৈ, 100 পিচ হৈ যায়। গতিকে আপুনি ধৰক যদি আপুনি যেনিবা ব্ৰইলাৰ নাই, ছাগলী আনিলে, তেতিয়া ছাগলী ধৰক আপুনি 5টা আনিলে, 5টা আপুনি আনিলে যেনিবা বা 7টা আনিলে, তেনেকৈ আপুনি ইয়াত লিখি দিব পাৰিব। টোটেল হেৰিটো এমাউণ্টটো লিখি দিব, টোটেল আপোনাৰ কিমানটো পিচ আনিলে সেইটো লিখি দিব পাৰিব। তেনেকৈ আপুনি যিটো ব্যৱসায় কৰে তাৰ যিটো আপোনাৰ আহিব, মানে আপুনি যিমানটো আনিব, এমাউণ্টত আনিব, সেই এমাউণ্টটো আপুনি লিখি দিলেই হ'ব। ঠিক আছে। তাৰপিছত আপোনাৰ এটা ধৰি ললোঁ আপুনি আজি মই ব্ৰইলাৰ ফাৰ্ম বা কুকুৰা ফাৰ্মখন কৰিব বিচাৰিছোঁ বা হাঁহৰ ফাৰ্মখন কৰিব বিচাৰিছোঁ, তেতিয়া মানে তাত ৰ' মেটেৰিয়েল কিছুমান প্ৰয়োজন হ'ব। কেনেকুৱা ধৰণৰ ৰ' মেটেৰিয়েল প্ৰয়োজন হ'ব ইয়াত আমি উল্লেখ কৰিব লাগিব। ধৰি ললোঁ মই ইয়াত দিছোঁ 6 ডাকলিং দিছোঁ, কুকুৰা পোৱালি নহ'লে হাঁহৰ পোৱালি বুলি দিছোঁ। তেতিয়া কুকুৰা পোৱালি বা হাঁহৰ পোৱালি বুলি দিছোঁ, তেতিয়া কি হ'ল আপোনাৰ ইউনিট প্ৰাইচ আহি যায়। কুকুৰা পোৱালিত পাৰ পিছত প্ৰায় 45 টকামানকৈ পৰি যায় আৰু হাঁহত প্ৰায় 35 টকা পৰি যায়। গতিকে মই অব্লিকত লিখি দিছোঁ, আপোনালোকৰ সুবিধাৰ্থে লিখি দিছোঁ। ধৰি ললোঁ মই 100 পিচ আনিলোঁ, তো 100 পিছত যদি 45 টকাকৈ হয় তেতিয়াহ'লে কুকুৰাৰ পোৱালি 4500 টকা, আৰু যদি হাঁহৰ হয় তেতিয়াহ'লে 3500 টকা। এইটো আনুমানিক এটা হিচাপ, আপোনালোকে তাত হয়তো ইয়াত কম বেছো হ'ব পাৰে। গতিকে আপোনাৰ সুবিধাৰ কাৰণে মই এইটো লিখি দিছোঁ। তাত আহিলে ফিডছ আহিলে, ফিডছ FWDS ফিডছত কি হয়, ইউনিট প্ৰাইচ আহিলে ধৰক প্ৰতিটো 100টা ইউনিট ধৰক আনিলোঁ হাঁহ,
হাঁহ বা কুকুৰা আনিলোঁ যেনিবা ধৰক প্ৰতিটো ইউনিটে ধৰক 30 টকাকৈ আপোনাৰ খালে মানে গতিকে ধৰক অভাৰঅল 200 কেজি খালে 200 কেজি যেনিবা দানা খাই দিলে আপোনাৰ পোৱালি ধুনীয়াকৈ উৎপাদন হোৱালৈকে 200 কেজি দানা খাই দিলে গতিকে তেতিয়া কি হ'ব আপোনাৰ তাক আপুনি ইনটু কৰি দিলে হৈ যাব 6000 টকা টোটেল প্ৰাইচটো ওলাই যায় 30 পূৰণ 200 সমান 6000 তাৰপিছত আহিলে ভিটামিন যিহেতু ভিটামিন আমি কুকুৰা পোৱালি ডাঙৰ কৰিবৰ কাৰণে ভিটামিন আমি ব্যৱহাৰ কৰা হয় ভিটামিন ধৰি দিলোঁ আপোনাৰ 100 টকাকৈ আপোনাৰ এপিছত আপোনাৰ 5টা ধৰি দিলোঁ টুকুৰা হৈ গ'ল 100 টকা টোটেল আমি এমাউণ্ট ধৰিলোঁ 500 টকা তাৰপিছত আহিলে মেডিচিন আপোনাৰ ধৰি লওক এপিছত চবকেতো মেডিচিন মাৰিবই লাগিব প্ৰতিটো হেৰি ব্ৰইলাৰ হওক কুকুৰাকে হওক মেডিচিনটো মাৰিবই লাগিব তো তাত 10 টকাকৈ মেডিচিনত আপোনাৰ 100টি আমাৰ পোৱালি যিহেতু আছিলে কোনো নমৰাকৈ যেনিবা 100টি পোৱালি জীয়াই আছে তেতিয়াহ'লে 10,000 টকা আমাৰ এটা সেইটো খৰচ হ'ব ঠিক আছে তাৰপিছত আহিলে ডাকলিং কেজেছ ৰুম আহিলে ধৰক আপোনাৰ হাঁহ বা কুকুৰাৰ কাৰণেতো আমিতো এটা ৰুম বনাব লাগিব ন পোৱালি আমাৰ 100টা হেৰি আছে আপোনাৰ 100টা পোৱালিৰ কাৰণেতো ধৰক আপোনাৰ যথেষ্ট এটা ডাঙৰ ৰুম লাগিব 3-4টা ধৰক আপোনাৰ সৰু সুৰাকৈ 10 কথা নহ'লেও ধৰক আপোনাৰ 15 ফুট 20 ফুটৰতো এটা ৰুম লাগিবই ডেফিনেটলি তাক যেনিবা আমি পাৰ্ট কৰিলোঁ 3-4টা কেজত যেনিবা ভাগ কৰি দিলোঁ প্ৰতিটো কেজত যেনিবা আপোনাৰ প্ৰতিটো ঘৰত যেনিবা 700 টকাকৈ খৰচ হ'ল 700-800 টকাকৈ খৰচ হ'ল আপোনালোকে সেইটো জানিবই হিচাপটো বাৰু সেইটো মই জাষ্ট অনুমানিকভাৱে কৈ দিছোঁ তো ধৰক আপোনাৰ অলৰেডি আপোনাৰ হৈয়ে আছিলে ধৰক অকণমান আৰু ইফাল সিফাল কৰি ধুনীয়া কৰি মেলি দিলে তেতিয়া আপোনাৰ গোটেই টোটেল খৰচটো হৈ যাব 2100-2800 টকাৰ ভিতৰত ধৰক 3000 টকা খৰচ হ'ব সেইটো আপোনালোকে অনুমানিক কৰি পেলাই ভৰাই ল'ব তাৰপিছত আহিলে ইলেক্ট্ৰিচিটি আহিলে এইটো আপোনাৰ ইউনিট প্ৰাইচ 15-20 বুলি মই কিয় ধৰিছোঁ মানে কথাটো হৈছে এনেকুৱা কাৰেণ্টৰ আজিকালি দেখিছে কেনেকুৱা হৈ আছে কাৰেণ্ট আপোনাৰ কিমানৰ কাৰেণ্টটো আপোনাৰ কিমান আহিবলৈ লৈছে বিলবোৰ আহিবলৈ লৈছে তো 100টা আমাৰ পোৱালি ধৰক আছে 100টা পোৱালিক আমি গোটেই এভাৰেজ কৰি পেলালোঁ ধৰক আপোনাৰ 1500-2000 টকা বিল আহিলে যেনিবা আমি তাত যিহেতু এটা লাইট সংযোগ কৰিব লাগিব এটা লাইট সংযোগ কৰিব লাগিব সেইটো হয়তো বেছিও হ'ব কমো হ'ব মোৰ মতেতো কম কেতিয়াও নহয় বেছিয়ে হ'ব গতিকে আপুনি মই 15-20 টকা আপুনি প্ৰতিটো ইউনিটত ধৰিছোঁ যদি 100 ইউনিট আমাৰ আছে 100 ইউনিট আমাৰ মানে 100 আপোনাৰ আইটেমছ লৈ পেলাই আমাৰ যিখিনি আপোনাৰ বিজনেছ প্লেনত যিখিনি আমাৰ আনিছিলোঁ আমি ধৰক ছাগলী হওক কুকুৰাই হওক আনিছোঁ তাৰ লগত মিলাই আৰু গতিকে ইলেক্ট্ৰিচিটিটো চব জেগাতে নাহে কিছুমান হেৰিত আহি যায় কিন্তু গোটাইটো ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন নাই মানে ব্ৰইলাৰ কুকুৰাত আমি ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন যিহেতু লাইটৰ ভাল পোহৰৰ প্ৰয়োজন গৰমৰ প্ৰয়োজন হয় গতিকে আমি সেইটো কাৰণে ধৰি দিয়া হৈছে তাৰ এটা আনুমানিক হিচাপে আমি 1500-2000 টকা ধৰি দিছোঁ এতিয়া টোটেল ইনভেষ্টমেণ্ট আৰু কিবাকিবি আপোনালোকে সংযোগ কৰিব পাৰে দেই কিবাকিবি যদি আপোনালোকৰ মনত আহিছে কৰিব পাৰে খৰচৰ কথাটো কৈছোঁ টোটেল ইনভেষ্টমেণ্টত আমি কি কৰিলোঁ আমি গোটেইখিনি প্লাছ কৰি দিলোঁ মই এতিয়া আপোনাৰ এই অব্লিকৰ পাৰ্টটোৰ কথা কোৱা নাই মই লেফ্ট ছাইডৰ কথা কৈছোঁ এই লেফ্ট ছাইডটোৰ কথা কৈছোঁ এই গোটেইটো প্লাছ কৰি মই 15,600 টকা পালোঁ এইটো আমাৰ ইনভেষ্টমেণ্ট ঠিক আছে ইয়াত আহিছে ফাণ্ড ডিটেইলত আহিছে ফাণ্ড ফ্ৰম MMUARS 10,000 তেওঁলোকে 10,000 টকা দিব মই 15,600 টকাত মোৰ চেল্ফ কণ্ট্ৰিবিউশ্যন হৈছে 5,600 টকা টোটেল হৈছে 15,600 টকা ইয়াত আহিলে মাৰ্কেটিং এণ্ড চেল্ছ প্লেন এতিয়া আহিলে প্ৰডাক্ট এক্সপেক্টেড প্ৰডাকশ্যন কেজি এভাৰেজ চেল প্ৰাইচ টোটেল চেল্ছ টাৰ্ণ অভাৰ ইমানটো ঠিক আছে এই পইণ্টত আমি লিখিলোঁ এই পেডিটো মই কাটিলোঁ এক্স লিখিলোঁ মোৰ ধৰক 100টা হাঁহ বা 100টা কুকুৰাই কি কৰিব মই ধৰি দিলোঁ মোৰ যেতিয়ালৈকে কণী পৰালৈকে সিহঁতে মানে ডাঙৰ দীঘল কৰোঁতে মেলোঁতে সিহঁতে খৰচ পাতি গোটেই খৰচ পাতি কৰি মেলি 4,000-5,000 টকা 5,000 টকা কণী পাৰিব তো এটা কণী লোকেল কণীৰ দাম এতিয়া কিমান টকা 10 টকাটো হৈ আছে মই ধৰিলোঁ এভাৰেজ 7 টকা ধৰিলোঁ মোৰ যেতিয়া এখন ডাঙৰকৈ যেতিয়া মই ডিমখিনি ইমানকৈ বিক্ৰী কৰিব লাগিব তো নিৰ্দিষ্ট কম দামত এৰিব লাগিব তেতিয়াহে মোৰ বস্তুখিনি ধৰক নিব নহ'লেতো মই এইখিনি ঘৰতে যদি 10 টকা মই ধৰি থাকোঁ তেতিয়াহ'লেতো সেইটো ডিম কোনেও নিনিয়ে গতিকে মই 7 টকামানকৈ এভাৰেজত ধৰিলোঁ তো ধৰিলোঁ তেতিয়া টোটেল টাৰ্ণ অভাৰ কি হৈ যাব মানে আপোনাৰ 35,000 28,000 30,000 চামথিং কিবা এটা সেইটো হৈ যায় মানে যিহেতু আপুনি এমাউণ্টটো মই যিহেতু 7 টকাকৈ যদি ধৰোঁ তেতিয়াহ'লে 5,000 35,000 4,000 28,000 টকা সেইটো হিচাপ টাৰ্ণ অভাৰ ঠিক আছে আমাৰ 10,000 15,600 টকা খৰচ 28,000 টকা টাৰ্ণ অভাৰ আহিছে বুলি আমি ধৰি লৈছোঁ লোৱেষ্ট 28,000 টকা তাৰপিছত আহিলে এক্সপেক্টেড এডিশ্যনেল ইনকম পাৰ ইয়েৰ এতিয়া ধৰক মই কুকুৰা বা হাঁহখিনি বা ছাগলীয়ে হওক বা অন্যান্য কিবা গাহৰিয়ে হওক
পশুধন মানে, তেতিয়া কি হ'ব তাততো আমি মাংসখিনিতো আমিতো অকল কণী পাৰিবলৈকে নহয় ন, বিক্ৰীও কৰিব লাগিব ন, দুই এক মাজে মাজে বিক্ৰীও কৰিব লাগিব। চবতো আপোনাৰ মাইকী আহিব বুলি কথা নাই, আপুনি 50টা 100টা পোৱালি আনিলে তাতো ধৰক মতাও আহিব, গতিকে আমি এইখিনি বিক্ৰীও কৰিব লাগিব। তেনেকৈ ধৰিলোঁ মই 100টা পোৱালি ধুনীয়া 50 কেজি মিনিমাম মই আধা কেজিকৈ ধৰিলোঁ, 1 কেজি ধৰক 50টা বিক্ৰী 50 কেজি বুলি মই ধৰি ল'লোঁ মুঠতে, ঠিক আছে। তো 50 কেজি হাঁহ বা কুকুৰা, হাঁহ যদি হয় 300 টকাকৈ, এতিয়া হাঁহৰ ৰেট কেজি ৰেট আপোনাৰ গোটাকৈ, ব্ৰইলাৰ যদি হয় 150 টকাকৈ হ'ব, তেতিয়া কুকুৰা যদি হয় আপোনাৰ 350 400 টকা কেজি হৈ যায়। গতিকে আপুনি সেইটো এটা এমাউণ্ট কৰি পেলাই আপুনি এটা এইটো ইনটু কৰি দিলেই হ'ল, যিমান কেজি আপুনি এক্সপেক্টেড কৰিছে বিকিম বুলি তাৰ এটা ইনটু কৰি পেলাই আপুনি এমাউণ্টটো ভৰাই দিলেই হ'ব। যেনেকৈ মই 50 কেজি 300 টকাকৈ ধৰিলোঁ 15,000 টকা, ঠিক আছে। তাৰপিছত আহিলে ছাবমিটেড বাই ছিগনেচাৰ অফ SHG মেম্বাৰ, ইয়াত আপোনাৰ চহীটো আহিব। ভেৰিফাইড ছিগনেচাৰ অফ ব্লক কৰিণ্টৰ ইয়াত ভেৰিফাইড কৰি চহী কৰিব। তাৰপিছতে আপোনাৰ এই গোটেই ফৰ্মখন ছাবমিট কৰাৰ পাছত আপোনাৰ গোটেই তথ্যখিনি পোৱাৰ পাছত এপ্ৰুভ ৰিজেক্টেড কমেণ্টছ, ইয়াত আপোনাৰ কমেণ্টছ আহিব। কমেণ্ট ছেকশ্যনত আপোনালোকৰ ভেৰিফাইড পাৰ্চনে লিখি দিব যে আপুনি এই লোনটোৰ কাৰণে উপযুক্ত হয় নে নহয়, ৰিজেক্টেড এপ্ৰুভ হ'লে এপ্ৰুভ, ৰিজেক্টেড হ'লে ৰিজেক্টেড। আৰু যদি কমেণ্টছ কৰিব পাৰে যে ভাল হৈছে তেওঁ আৰু অলপ কিবা কৰিব পাৰিলে হয়, তেওঁলোকৰ মন্তব্যৰ কথা আহিলে তেওঁলোকে ধুনীয়াকৈ কৰি পেলাব। এতিয়া মই আপোনালোকৰ ভিডিঅ'টো থাম্বনেইলত দিছোঁ যে আপুনি যিকোনো ব্যৱসায় কৰিব বিচাৰিলে আপুনি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে তথ্যখিনি পাব। এতিয়া মই কেনেকৈ তথ্যখিনি পাব বুলি ক'লোঁ, যিহেতু মই এটা নতুন হেৰিলৈ গৈছোঁ, টপিকলৈ গৈছোঁ। ইয়াত আপোনাৰ অনুদানৰ দ্বাৰা আত্মসহায়ক গোটৰ সদস্যই গ্ৰহণ কৰিবলগীয়া দৃষ্টান্তমূলক বাণিজ্যিক কাৰ্যকলাপৰ তালিকা আছে, বিভিন্ন ধৰণৰ সঁজুলি আছে। ধৰি লওক মই ইয়াৰ এটা টপিক লৈ লৈছোঁ, ধৰি লওক আপোনাৰ হাৰ্ডৱেৰ দোকান 10,000 টকা। অৱশ্যে হাৰ্ডৱেৰ দোকান 10,000 টকাত ইমান সহজে পটককৈ খুলিব নোৱাৰি, নিজে ধৰক বহুতখিনি মানে পইচা যোগাৰ কৰিব লাগিব। মই ঠিক আছে হাৰ্ডৱেৰ দোকান মই বাদ দিছোঁ। এই বাঁহ বেতৰ সামগ্ৰী ইয়াত দেখিছোঁ, ইয়াত আপোনাৰ বাঁহ বেতৰ সামগ্ৰী যদি লোৱা হয় তেতিয়াহ'লে সেই কয়খিনি পইণ্টে আহিব। ইয়াত আপোনাৰ সেই ৰ' মেটেৰিয়েলখিনিত আমি লিখিব লাগিব ধৰক বাঁহ বেত, তাৰপৰা আহিলে আপোনাৰ ৰছীডাল আহিলে তাত কিমান মান খৰচ হ'ব, আপুনি কিমানটামান ইউনিট আপুনি বনাব, তাৰপিছত আপোনাৰ তেনেকুৱা সেই আনুষংগিক বস্তুখিনি ধৰক আপুনি হাজিৰা লগাই পেলাই ধৰি ললোঁ আপুনি বাঁহখিনি কটালে তাৰ খৰচটো, তেনেকুৱা ধৰণৰ বস্তুখিনি ইয়াত সোমাই পৰিব। আৰু কিছুমান বস্তু আছে আপোনাৰ এতিয়া ধৰক কাপোৰ চিলোৱা, ইয়াত আছে এটা পইণ্ট আছে, এইটো কাপোৰ চিলোৱা পইণ্টটো, কাপোৰ চিলোৱা। তো তেতিয়া পইণ্টত কি কৰিব, আপোনাৰ কাপোৰ চিলোৱাৰ কাৰণে আপোনালোকৰ ধৰক মেচিনটো লাগিব, দোকানখন আপোনাৰ এক্সপাণ্ড কৰিব লাগিব, তাৰপৰা ধৰক সেই কাপোৰ চিলোৱাৰ যিখিনি আনুষংগিক বস্তু কি বস্তু কিনিব, সেইখিনি বস্তু আপুনি ৰ' মেটেৰিয়েল ভৰাই দিব। এই ৰ' মেটেৰিয়েল ভৰাই দিব, নেম অফ দ্য ৰ' মেটেৰিয়েল, তাত আপুনি প্ৰতি ইউনিটত এক্সপেক্টেড প্ৰাইচটো আপুনি প্ৰায় সুধি ল'ব। সুধি লৈ আপুনি সদায় 10,000 টকা যে আপুনি পাব, সেই 10,000 টকাতকৈ 4, 5, 10, 12,000 আপুনি তেনেকুৱা এটা মানে বেছি এমাউণ্ট চেল্ফ ইনভেষ্টমেণ্ট কৰিব লাগিব। ইনভেষ্টমেণ্ট প্লেনটো সদায় তেনেকুৱাই হয়। আপুনি যদি বেংকলৈ যদি আপুনি ধৰক এটা যদি লোন ল'ব বিচাৰিছে, যেনিবা লোন ল'ব বিচাৰিলে আপুনি হাউচিং লোন এটা ল'ব বিচাৰিছে, আপুনি ঘৰ এটা বনাব বিচাৰিছে, তেতিয়াহ'লে আপুনি এটা এষ্টিমেট বনোৱা হয়। এষ্টিমেটটো সদায় আপুনি যদি 10 লাখ বিচাৰিছে তেতিয়াহ'লে আপুনি 15-16 লাখৰ এটা এষ্টিমেট বনাব লগা হয়, তেতিয়া তেওঁলোকে দিয়ে। 10 লাখ বিচাৰিছে 10 লাখৰ এষ্টিমেটে দিয়ে, তেতিয়াহ'লে বেংকে দিব আপোনাক, কমাই দিব। অৱশ্যে এইটো কথা নহয় যে আপোনাক 10,000 টকা যিহেতু দিবই, কিন্তু তথাপিতো আপুনি প্লেনটো অকল সেই 10,000 টকালৈকে ৰখি থাকিবতো নোৱাৰে ন। আপুনিতো এটা ধৰক এটা বস্তু আছে ন, কাৰেণ্ট ইকনমিক এক্টিভিটি, গতিকে আপুনিতো কিবা এটা কৰি থকা দেখুৱাব লাগিব, স্বাৱলম্বী হৈ থকা দেখুৱাব লাগে। গতিকে আপুনি নিজৰ কেইটামান টকা আপুনি ইনভেষ্ট কৰা দেখুৱাব। গতিকে মই আশা কৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ যিখিনি কনফিউজন আছিলে কনফিউজনখিনি দূৰ হ'ল। আপোনালোকে মুঠতে যিটো টপিকেই নলওক, এই উদ্যমিতা অভিযানৰ যিটো গ অংশ ছেকশ্যন আছে, গ অংশ আছে, সেই গ অংশত থকা যিমানকেইটা আমাৰ হেৰি আছে মানে আপোনাৰ কাৰ্যকলাপ আছে, বাণিজ্যিক কাৰ্যকলাপ আছে, এই কাৰ্যকলাপকেইটাৰ যিটো অংশকে নলওক, আপোনালোকে প্ৰথমতে ইয়াত ৰ' মেটেৰিয়েলছটো আপোনালোকে ধুনীয়াকৈ উলিয়াই ল'ব। আপোনালোকে তাত খৰচবোৰ যি য'ত আছে উলিয়াই ল'ব, একদম সহজ। আপোনালোকে আনুমানিক এটা খৰচ কৰিব, নহ'লে আপুনি সেইটো ব্যৱসায়ৰ লগত জড়িত ব্যক্তিৰ ওচৰত গৈ 2-1 প্ৰশ্ন সুধিব, আপোনালোকৰ সকলো সমস্যাৰ সমাধান হৈ যাব। আৰু যদি আপোনালোকৰ বিশেষ কিবা যদি আপোনালোকৰ মানে বিজনেছ প্লেন বনাবলগীয়া আছে, তেতিয়াহ'লে মোক আপোনালোকে কমেণ্ট কৰক, মই আপোনাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকক মই ভিডিঅ'টো বনাই দেখুৱাম। মই ভাবিছোঁ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে বহুতখিনি কথা জানিব পাৰিলে। ভিডিঅ'টো লাষ্টলৈকে যিসকলে চালে সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো উপকৃত হয় তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব,
ভিডিঅ'টো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে এটা ধুনীয়া কমেণ্ট কৰিব আৰু আপোনালোকে অন্য এজনলৈ পঠিয়াই দিব যাতে তেওঁৰ সুবিধাজনক হয়। ধন্যবাদ সকলোকে। আশা কৰিছোঁ সকলোৱে তেওঁলোকৰ নতুন নতুন বিজনেছত সফল হয়। ধন্যবাদ।